আজি মই এই ভিডিঅ'ৰ জৰিয়তে নামজাৰি সন্দৰ্ভত মাটিৰ নামজাৰি সন্দৰ্ভত উত্থাপন হোৱা বিভিন্ন প্ৰশ্নবোৰৰ উত্তৰ দিব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে বিচৰা ধৰণে উত্তৰখিনি পাই যাব। ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাব আৰু আশা কৰোঁ সকলোৱে সমাধান পাব। নামজাৰি, এই নামজাৰি মানে কি? নামজাৰি কি বস্তু? মাটিৰ নামজাৰি কৰিব লগা হয়। নামজাৰি কেনেকৈ কৰিব লগা হয়? নামজাৰি ক'ত কৰিব লগা হয়? নামজাৰি কৰোঁতে কি কি ডকুমেণ্টৰ প্ৰয়োজন হয়, এইবিলাক মই সব আজি উত্তৰ দিম। প্ৰথম কোৱেশ্চনটো মই লৈছোঁ। প্ৰথম প্ৰশ্নটো হ'ল মোৰ নামজাৰি মানে কি? নামজাৰি কি? নামজাৰি হ'ল মাটিৰ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্তিকৰণ কৰা। অৰ্থাৎ নিজৰ নাম অন্তৰ্ভুক্তি ক'ত কৰিব? মাটিৰ জমাবন্দী এটা থাকে, সেই জমাবন্দীত নামটো আহিবলৈ হ'লে মাটিটো আমি নিজৰ নামত নামজাৰি কৰিব লাগিব। সেয়া হৈছে নামজাৰি। নামজাৰি মানে কি? নামজাৰিৰ অৰ্থ হৈছে মাটিৰ ৰেকৰ্ডত এজন ব্যক্তিৰ নাম পঞ্জীয়ন কৰা, অৰ্থাৎ জমাবন্দীত তাৰ নামটো অন্তৰ্ভুক্ত কৰা। সেয়াই হৈছে নামজাৰি। আকৌ এবাৰ কৈছোঁ, নামজাৰি কি? নামজাৰি হৈছে মাটিৰ ৰেকৰ্ডত নিজৰ নামটো পঞ্জীয়ন কৰা। এয়াই হ'ল নামজাৰি। নামজাৰি কৰাৰ পিছতহে আমি মাটিৰ কাগজ যিটো জমাবন্দী ওলাব, চিটাকপি ওলাব, তাত আমাৰ নামটো অন্তৰ্ভুক্তি হ'ব। এয়াই নামজাৰি। ছেকেণ্ড কোৱেশ্চনটো হ'ল নামজাৰি কেতিয়া প্ৰয়োজন হয়? যিকোনো মাটি এটা কিনাৰ পিছত মাটিটো মেইন মালিকৰ পৰা নিজৰ নামলৈ, বিক্ৰেতাৰ পৰা কিনোতাৰ নামলৈ ট্ৰান্সফাৰ কৰাটোকেই নামজাৰি কৰা বুলি কোৱা হয়। সাধাৰণতে আমি ফাৰ্ষ্ট মাটি এটা কিনিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁ। মাটিৰ ডিড অফ চেল যিটো আছে সেইটোক আমি ৰেজিষ্টাৰ কৰি লওঁ। সেই ৰেজিষ্ট্ৰেশ্যনটো কেৱল মাটিটো বিক্ৰী কৰিলেহে তাৰ প্ৰমাণপত্ৰ। ৰেজিষ্ট্ৰেশ্যনটো বাকী একো নহয়, মাটিটো যে সি বিক্ৰী কৰিছে তাৰ প্ৰমাণপত্ৰ ৰেজিষ্ট্ৰেশ্যন, ডিড অফ চেল যিটো। কিন্তু ডিড অফ চেল কৰাৰ পিছত অট'মেটিক মানুহৰ নামটো মাটিৰ কাগজত নাহে। তাৰ কাৰণে আমাক কি কৰিব লাগিব? নামজাৰি কৰিব লাগিব। আৰু নামজাৰিৰ কাৰণে এপ্লাই কৰিব লাগিব। নাইবা দেউতা ঢুকোৱাৰ পিছত ল'ৰা ছোৱালীবিলাকে মাটিটো নামজাৰি কৰিব লাগে। ৱাৰিছ সূত্ৰে বা উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব লাগে। সেই নামজাৰি এটা বেলেগ ধৰণৰ নামজাৰি। আৰু দলিল সূত্ৰে বা খৰিদা দখল সূত্ৰে, মানে মাটি কিনি লোৱাৰ পিছত চেল ডিড লৈ ডিড ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেইটো এটা বেলেগ নামজাৰি। মাটিত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ হ'লে আমাক নামজাৰিৰ প্ৰয়োজন হৈ যাব। এয়াই হ'ল প্ৰয়োজনীয়তা নামজাৰিৰ। নেক্সট কোৱেশ্চনটো হৈছে নামজাৰি কিমান উপায়েৰে কৰা হয়? নামজাৰি কিমান উপায়েৰে কৰিব পাৰি? মই ইয়াৰ আগৰ কোৱেশ্চনটোতো কৈছোঁ, মাটি এটা কিনিলে আমাক নামজাৰি কৰিব লাগিব। নাইবা দেউতাই গিফ্ট দিব পাৰে, মা দেউতাই বা কোনোবাই গিফ্ট দিব পাৰে, গিফ্টৰো নামজাৰি হ'ব। উইল কৰিব পাৰে, উইলৰ নামজাৰি হ'ব। নাইবা উত্তৰাধিকাৰী বা ৱাৰিছ সূত্ৰে নামজাৰি হ'ব। নামজাৰি কি কি উপায়েৰে কৰা হয়? নামজাৰি কৰা হয় মাটি বিক্ৰী বা কিনা বেচা কৰিলে নামজাৰি কৰা। তাৰপিছত উপহাৰ দিলে, কোনোবাই গিফ্ট দিলে, সেইটো মাটিৰ নামজাৰি কৰিব পাৰি। বন্ধকী মাটিৰ নামজাৰি কৰিব পাৰি, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব পাৰি, বা উইল কৰি গ'লেও সেইটো আমি নামজাৰি কৰিব পাৰোঁ। নেক্সট কোৱেশ্চনটো হ'ল নামজাৰিৰ প্ৰকাৰবোৰ কি কি? নামজাৰি কিমান ধৰণে কৰা হয়? নামজাৰিৰ প্ৰকাৰ দুটা। এটা হ'ল কাৰ্যালয়, অফিচ মিউটেশ্যন, কাৰ্যালয় নামজাৰি, আৰু এটা ফিল্ড মিউটেশ্যন, ক্ষেত্ৰ নামজাৰি। এই অফিচ মিউটেশ্যন আৰু ফিল্ড মিউটেশ্যন এই দুই ধৰণে কৰা হয়। ইয়াৰ বিষয়ে মই পিছত কৈ আছোঁ। অফিচ মিউটেশ্যনটো কি হয় আৰু ক্ষেত্ৰ মিউটেশ্যনটো কি হয়, ক'ৰ মানুহে ক্ষেত্ৰ মিউটেশ্যন কৰিব পাৰিব, ক'ৰ মানুহে অফিচ মিউটেশ্যন কৰিব পাৰিব, নেক্সট কুৱেশ্যনত মই এনচাৰটো দি আছোঁ। এতিয়া কাৰ্যালয়ৰ নামজাৰি কি? কাৰ্যালয় নামজাৰি মানে কি? কাৰ্যালয় নামজাৰি কৰিবলৈ হ'লে আমি যিটো অফিচ মিউটেশ্যন কওঁ, বিষয়া, চক্ৰ বিষয়া বা লাটমণ্ডলবিলাকে ফিল্ডত যাব নালাগে, ইনভেষ্টিগেশ্যন কৰিব নালাগে। মানুহখিনিক অফিচত মাতিব, অফিচতে সমাধান হৈ যাব, নাম অন্তৰ্ভুক্তি হৈ যাব। সেয়া হ'ল কাৰ্যালয় নামজাৰি। কাৰ্যালয়ৰ নামজাৰি সাধাৰণতে কাৰ্যালয়ৰ প্ৰক্ৰিয়াৰ জৰিয়তে চক্ৰ কাৰ্যালয়ত কৰা হয়। এইটো কাৰ্যালয়তে হ'ব। অফিচ মিউটেশ্যন বুলি ক'লে কামটো অফিচতে হ'ব, ফিল্ডত যাব নালাগে। এতিয়া এই কাৰ্যালয় নামজাৰিৰ কিছুমান চৰ্ত আছে। অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886 ধাৰা 50ৰ অধীনত নামজাৰিৰ বাবে আবেদন চক্ৰৰ ওচৰত উপস্থাপন কৰা হৈছে। ALRR 1886 ধাৰা 52ৰ অধীনত চক্ৰ বিষয়ে জাননী কৰে, যাৰ পঞ্জীয়ন বা নামজাৰিত আপত্তি কৰিব পৰা সকলো ব্যক্তিৰ প্ৰয়োজন হয় আৰু তাত থকা তাৰিখৰ পৰা এমাহৰ কম সময়ৰ ভিতৰত আপত্তি দাখিল কৰিব লাগে।
এতিয়া কোনোবাই নামজাৰিৰ কাৰণে এপ্লাই কৰিছে, সেই মাটিটোত যদি কাৰোবাৰ আপত্তি আছে, পাট্টাদাৰবিলাক থাকে বা ৱাৰী সূত্ৰে হ'লে ভাই ভনী বেলেগ বিভিন্ন কথা আহি যায়, এইবিলাক সমাধান কৰিবলৈ হ'লে নটিচ জাৰি কৰিব লাগিব আৰু নটিচ জাৰি কৰাৰ মানে আপত্তি থাকিলে 1 মাহৰ ভিতৰত আপত্তি দিব লাগিব। তেতিয়া আপত্তিৰ ওপৰত বেছ কৰি আৰু আপত্তি নাথাকিলে মাটিটোৰ নামজাৰি হৈ যাব। তাৰপিছত অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886 ধাৰা 53 অধীনত চক্ৰ বিষয়ে নামজাৰিৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ সাপেক্ষে নামজাৰিৰ আদেশ প্ৰদান কৰে। কাৰোবাৰ আপত্তি থাকিলে সি 1 মাহৰ ভিতৰত আপত্তি দাখিল কৰিব লাগিব। তাৰপিছত চক্ৰ বিষয়ে সেইখিনি সমাধান কৰিব। সমাধান হৈ সকলোবিলাক চৰ্ত কণ্ডিশ্যন ফুলফিল হোৱাৰ পিছত কি কৰিব, নামজাৰিৰ অৰ্ডাৰ হুকুমটো দি দিব। নামজাৰিৰ অৰ্ডাৰ দি দিব যে এইটো অমুকৰ নামত অমুকৰ পৰা নামজাৰি কৰা হ'ল। নগৰ আৰু পৌৰ নিগমৰ এলেকাৰ বাবে কাৰ্যালয়ৰ নামজাৰি বাধ্যতামূলক। মই আগতেও কৈছোঁ কাৰ্যালয় নামজাৰি কি হয়, কাৰ্যালয় নামজাৰি কাৰ্যালয়ত কৰা হ'ব আৰু এইটো ক'ত কৰা হ'ব, চিটিবিলাকৰ টাউন বা চিটিবিলাকৰ মাটি অফিচ মিউটেশ্যন কৰা হ'ব, এইটো ফিল্ড মিউটেশ্যন কৰা নহয়। নাগৰিকে গ্ৰাম্য অঞ্চলতো কাৰ্যালয়ৰ নামজাৰিৰ বাবে আবেদন কৰিব পাৰে আৰু ৰুৰেল এৰিয়া যিবিলাক আছে, ৰুৰেল এৰিয়াত কাৰ্যালয় নামজাৰি ল'ব পাৰে আৰু সিহঁতে ক্ষেত্ৰ নামজাৰি লোৱাটো কম্পালচাৰী হয় ক্ষেত্ৰ, কিন্তু ল'ব পাৰে অফিচ মিউটেশ্যন। গাঁৱৰ মানুহবিলাকে গাঁৱৰ মাটিবিলাকৰ কাৰণে ক্ষেত্ৰ নামজাৰি যিটো আছে ফিল্ড মিউটেশ্যন সেইটো ল'ব লাগে, কিন্তু এটা কণ্ডিশ্যন দিয়া আছে যে গাঁৱৰবিলাকে অফিচ মিউটেশ্যনো ল'ব পাৰে। ক্ষেত্ৰ নামজাৰি কি? ক্ষেত্ৰ নামজাৰিটো হ'ল ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত চক্ৰ বিষয়ৰ দ্বাৰা গ্ৰাম্য অঞ্চলত ক্ষেত্ৰ নামজাৰি কৰা হয়। নাগৰিকে ক্ষেত্ৰ নামজাৰিৰ বাবে চক্ৰ বিষয় বা লাটমণ্ডলৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে আবেদন কৰিব। ক্ষেত্ৰ নামজাৰিটো হৈছে চক্ৰ বিষয় বা লাটমণ্ডলে ক্ষেত্ৰ পৰিদৰ্শন ফিল্ড ইনভেষ্টিগেশ্যন কৰিব, ফিল্ডত গৈ মেজাৰমেণ্ট কৰিব, আপত্তি যিমান থাকিব সেইবিলাক নিষ্পত্তি কৰিব, তাৰপিছত সেইটো নামজাৰি হ'ব। সেইটো হ'ল ফিল্ড মিউটেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে এজন ব্যক্তিয়ে চহৰ অঞ্চলত ক্ষেত্ৰ নামজাৰি প্ৰয়োগ কৰিব পাৰিবনে? নহয়। নগৰ অঞ্চলত কাৰ্যালয়ৰ নামজাৰিটোহে কৰা হয়, অৰ্থাৎ পৌৰসভা অঞ্চল যিবিলাক আছে সেইবিলাকত কাৰ্যালয় নামজাৰিটোহে কৰা হ'ব, ক্ষেত্ৰ নামজাৰি কৰা নহয়। নাগৰিকে গ্ৰাম্য এলেকাতো কাৰ্যালয়ৰ নামজাৰিৰ বাবে আবেদন কৰিব পাৰে। এইটো মই আগতেও কৈছোঁ, গ্ৰাম্য অঞ্চলত ক্ষেত্ৰ আৰু অফিচ কাৰ্যালয় দুটাই ল'ব পাৰে, যিকোনো এটা ল'ব পাৰে, কিন্তু টাউন বা চিটিবিলাকৰ কাৰণে অনলি অফিচ মিউটেশ্যনটোহে ল'ব পাৰি। নামজাৰিৰ বাবে কোনবোৰ আইন বা নিয়ম বিচাৰি পাওঁ? নামজাৰিৰ বাবে কোন আইনৰ অধীনত নামজাৰি হয় বা কোন নিয়মবিলাক আছে সেইবিলাকৰ অধীনত নামজাৰি কৰা হয়? ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886 আৰু অসম ভূমি ৰেকৰ্ড মেনুৱেল 1906 নিয়ম 215 ধাৰা 50, 52, 53 কাৰ্যালয়ৰ নামজাৰিৰ বাবে প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে। অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886 আৰু অসম ভূমি ৰেকৰ্ড মেনুৱেল 1906 নিয়ম 211 ধাৰা 53A1 ক্ষেত্ৰত নামজাৰিৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে। তাৰপিছত আবেদনখন ক'ত আৰু কেনেকৈ দাখিল কৰিব পাৰি? আজিকালি নামজাৰিৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব RTPS পৰ্টেলটোত, ARTPS এই পৰ্টেলটোত গৈ অনলাইন এপ্লাই কৰিব লাগিব। চেল ডিডৰ যিটো মিউটেশ্যন আছে সেইটো চিলেক্ট কৰিব লাগিব আৰু ইনহেৰিটেঞ্চ হ'লে ইনহেৰিটেঞ্চ মিউটেশ্যনটো কৰিব লাগিব। নামজাৰি কৰাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু এইটো হ'ব RTPS পৰ্টেলটোত।